নমস্কাৰ ভিউৱাৰ্ছ, আজি আমি এক্সেলৰ দুটা ইম্পৰ্টেণ্ট ফাংচন শিকিম। আমি আজি শিকিম SUMIF আৰু SUMIFS। ঠিক আছে, একেবাৰে আমি চিম্পল মেথডত শিকিম। প্ৰথমতে আমি SUMIF কৰোঁ, ইকুৱেল টু SUMIF। মই ইয়াতে এটা কথা কৈ লওঁ আপোনালোকক, SUMIF আমি কেতিয়া ইউজ কৰোঁ, যেতিয়া আমি অকল এটা আৰ্গুমেণ্ট ব্যৱহাৰ কৰোঁ। কিন্তু যদি এটাতকৈ বেছি আৰ্গুমেণ্ট ব্যৱহাৰ কৰিব লাগে, তেতিয়াহ'লে SUMIFে কাম নকৰে। তেতিয়াহ'লে আমি SUMIFS ইউজ কৰিব লাগে। এইটো দেখাম মই, চাই থাকক। ইয়াতে SUMIF লিখিলোঁ। লিখাৰ পিছত আমাক কাৰ চাম লাগে, আমাক SUMIFৰ কাৰণে আমাক এইটো ৰেঞ্জৰ, ধৰক মোক য'ত মনোজ আছে এইটো লাগে। এইটো ৰেঞ্জৰ য'ত মনোজ আছে সেইটো মানুহৰ এগেইনষ্টত ইয়াতে কিমান চাম আছে আমি এইটো চাব লাগে। তেতিয়াহ'লে আমাক এইটো SUMIFে কাম দিয়ে। ঠিক আছে, এতিয়া চাওক, ইয়াতে মই প্ৰথমতে এই ৰেঞ্জটো যে চিলেক্ট কৰিছিলোঁ, ৰেঞ্জকেইটা মই ফিক্স কৰি লওঁ F4 টিপি পেলাই, আৰু এইটো ৰেঞ্জো ফিক্স কৰি লোৱাটো ইম্পৰ্টেণ্ট। এতিয়া চাওক, ইয়াতে ফৰ্মুলা কপি কৰি দিওঁ, চবৰে 250 আহি আছে। কিয় 250 আহি আছে? কাৰণ মই এইটো চাওক, ফৰ্মুলাত ইয়াতে মই অলৰেডি মনোজ বুলি লিখি দিছোঁ, স্পেচিফাই কৰি দিছোঁ। গতিকে আমি ইয়াতে কি কৰিম, মনোজ বুলি স্পেচিফাই নকৰোঁ, মনোজৰ ঠাইত মই লিখি দিম জাষ্ট ইয়াতে যিটো চেলৰ নাম আছে G5 লিখি পেলাই মই F4টো এবাৰ, দুবাৰ, তিনিবাৰ টিপি দিম। তেতিয়া অকল কলমটো মানে ফিক্স হৈ যায়। কৰি পেলাই মই এণ্টাৰ মাৰি দিম। এতিয়া এইটো ফৰ্মুলাটো মই এই ফৰ্মুলাটো ইয়াতে গোটেই কপি কৰি দিম। চাওক, এতিয়া চবৰে বেলেগ বেলেগ আহিছে। মোহিতৰ 150, অজয় 110, মনোজ 250। এইটো হ'ল SUMIF। ঠিক আছে, কিন্তু ইয়াতে চাওক, ইয়াতে আমি অকল এটা ৰেঞ্জ লগালোঁ, য'ত মানে এটা পাৰ্টিকুলাৰ মানুহৰ এগেইনষ্টত কিমান চাম আছে। কিন্তু যদি ইয়াতে এইটো চাওক, ওপৰত এই যিটো ৰিপৰ্ট মই উলিয়াই ৰাখিছোঁ ইয়াতে, সেইটো এটা চেল পাৰফৰ্মেঞ্চ ৰিপৰ্ট। ইয়াতে কৈছে যে লেপটপ হ'ব লাগিব, মানে এইখিনি ডেটা ৰেঞ্জত লেপটপ থাকিব লাগিব, আৰু অল্ড হ'ব লাগিব, আৰু কেটেগৰী ৰেঞ্জত ইয়াতে অল্ড থাকিব লাগিব। তেতিয়া হ'লে এই মানুহকেইটাৰ প্ৰত্যেকৰে কিমান পিচ সিহঁতে চেল কৰিছে সেইখিনি চাম লাগে। ঠিক আছে, গতিকে ইয়াতে 3-4টা আৰ্গুমেণ্ট আছে। গতিকে 3টা আৰ্গুমেণ্ট কাৰণে আমি SUMIF ব্যৱহাৰ কৰিব নোৱাৰোঁ। গতিকে আমি ইয়াতে লাগিব SUMIFS। মই দেখাই দিওঁ ইয়াতে আপোনাক। এতিয়া চাওক, SUMIF আছে। এতিয়া যদি মই ইয়াতে চাওক, ইয়াতে যদি কওঁ এইটো চেলৰ, এইটো কলমত লেপটপ আছে, লেপটপ থকা ফিগাৰটো দি দিয়ক কওক। এতিয়া চাওক কি ক'লে, ইউ হেভ এণ্টাৰ্ড টু মেনি আৰ্গুমেণ্টছ ফৰ দিছ ফাংচন। তাৰমানে এইটো ফাংচন ব্যৱহাৰ কৰিলে নহ'ব। ঠিক আছে, গতিকে এইটো ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিবলৈ SUMIFS। ভিউৱাৰ্ছ, আপোনালোকে SUMIFS চালে, এতিয়া আমি SUMIFS কৰিম। গতিকে যেতিয়া আমাক বহুতকেইটা ক্ৰাইটেৰিয়া দিয়া থাকে, তেতিয়া আমি এইটো ফাংচন ইউজ কৰিম। বলক ষ্টাৰ্ট কৰোঁ, ইকুৱেল টু SUMIFS ব্ৰেকেট ষ্টাৰ্ট। ইয়াতে চাই যাব, ইয়াতে বস্তুটো দেখাই দিয়ে ব্লু কালাৰ। এইটো চাওক, চাম ৰেঞ্জ লাগে আমাক, এইটো চাম ৰেঞ্জ লাগে। আমি গোটেই কলমটো চিলেক্ট কৰিব পাৰোঁ, ওপৰত গৈ পেলাই চিলেক্ট কৰি গোটেই কলম চিলেক্ট কৰিলে হ'ল। এইটো আমি F4 টিপি পেলাই ফিক্স কৰি দিলোঁ। এইবাৰ কি কৈছে ইয়াতে চাওক, ব্লু কালাৰ, এইটো ব্লু কালাৰ যে হৈছে, এইটো চাওক ক্ৰাইটেৰিয়া ৰেঞ্জ, মানে এইটো কলম চিলেক্ট কৰিম, কাৰণ আমাক এই নামৰ এগেইনষ্টত লাগে। চাওক, এইটোৰ নাম লিখা আছে, গতিকে এইটো ফিক্স কৰি দিম, কমা দিম। এবাৰ কি কৈছে ক্ৰাইটেৰিয়া, গতিকে ক্ৰাইটেৰিয়া কি, আমাক ইয়াতে চাওক মনোজ আছে, গতিকে ক্ৰাইটেৰিয়া মনোজ। তাৰপিছত আমাক আৰু এটা ক্ৰাইটেৰিয়া আছে কি, লেপটপ হ'ব লাগে। গতিকে এইটো কলমত ডিভাইচ টাইপ আছে, গতিকে ডিভাইচ টাইপ আমি কি ফিক্স কৰি ল'লোঁ, এইটো কলমত আমাৰ হ'ব লাগে লেপটপ। তাৰপিছত কি কৈছে, আকৌ এটা ক্ৰাইটেৰিয়া আছে, এইটো চাওক অল্ড, এইটো কলমত চিলেক্ট কৰিম, আকৌ ফিক্স কৰি কলমটো ক্ৰাইটেৰিয়া লিখি দিম অল্ড, এইবিলাক ব্ৰেকেট ক্লজ কৰি এণ্টাৰ মাৰিম। চাওক, ঠিক আছে,
এতিয়া ফৰ্মুলাটো কপি কৰি দিম কিন্তু কি হৈছে ইয়াতে চবতে 20 20 দেখাইছে মনোজৰ এগেইনষ্ট 20 মোহিতৰ এগেইনষ্ট 20 অজৰ এগেইনষ্ট 20 তাৰমানে ওপৰটো ঠিক দেখাইছে বাকীকেইটা ভুল দেখাইছে কিয় দেখাইছে এটা চাওক ইয়াতে মই মনোজ বুলি কিনে এটা চাওক মনোজ বুলি কিনে স্পেচিফাই কৰি দিছোঁ গতিকে ইয়াতে কি কৰিম আমি মনোজ বুলি স্পেচিফাই নকৰোঁ আমি জাষ্ট চেল ভেল এই চেলটোত কি আছে এইটো ইয়াৰ তলত সোমাই গৈছে ইয়াৰ তলত সোমাই গৈছে দেখাই আছোঁ ইয়াৰ তলত সোমাই গৈছে বস্তুটো মনোজ এই চেলটো পাৰ্টিকুলাৰ চেলটো G5 চেলটো চাই ল'ব এইটো সিলেক্ট কৰিম কৰি পেলাই আমি চেলৰ অকল কলমটো ইয়াতে ফিক্স কৰি দিম এণ্টাৰ মাৰি দিম এতিয়া চাওক ইয়াতে মই আগতে মনোজ আছিলে এইটো চাওক ইয়াতে আগতে মনোজ এইখিনি যে মনোজ আছিলে মনোজ গুচাই পেলাই জাষ্ট মই চেলৰ ৰেঞ্জটো দি দিছোঁ এইটো চেলৰ ৰেঞ্জটো কিয় দিছোঁ এই গম পাব এতিয়া ফৰ্মুলাটো কপি কৰি দিম তলৰ ফালে এতিয়া চাওক এইগাৰ দেখাই দিলে মনোজ 20 মোহিত 40 অজয় 0 তাৰমানে অজয় অল্ড লেপটপ এটাও বিক্ৰী কৰা নাই চাই লওক হয় নেকি এটা এইটোত নাই নিউ হয় অজয় ইয়াতে আছে এইটোতো নিউ হয় আৰু অজয় এইটো অজয় এইটোতো নিউ হয় ইমানে এটা অল্ড বিক্ৰী কৰা নাই গতিকে ইয়াৰ ফিগাৰ 0 দেখাইছে এইটো আছিলে SUMIFS ফৰ্মুলাটো এবাৰ ক্লিক কৰি দিছোঁ মই ইয়াতে চাই লওক এইটো আমি এটাতকৈ বেছি ক্ৰাইটেৰিয়া দিবৰ কাৰণে আমি SUMIFS ব্যৱহাৰ কৰোঁ এতিয়া চাব অজয় যি আছে ইয়াতে অজয়ৰ ঠাইত যদি মই ইয়াতে নিউ ঠাইত যদি অল্ড কৰি দিওঁ তেতিয়া 0 দেখাই আছে কাৰণ কিয় এইটো অল্ড হৈছে কিন্তু এইটো টেবলেট দেখাইছে গতিকে টেবলেটৰ জেগাত যদি মই লেপটপ কৰি দিওঁ এবাৰ চাব 50 হৈ গ'লনে এই ফিগাৰটো এটা শ্ব' কৰিলে গতিকে এইটো আছিলে SUMIFS ফৰ্মুলা আশা কৰোঁ আপোনালোকে এই দুটা ফৰ্মুলাৰ ডিফাৰেঞ্চটো বুজি পালে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ